নবৌ নবৌ এইফালে বলক বিদায় এইটো পৰিছিলে অকণমান বাকী কেলে লাজ কৰে নি ভিডিঅ' উঠালে পাত চিঙা মানুহ আহিছে বাগানলৈ এটা একদম ৰাতিপুৱাই আহিলে এন্ধাই মুঠাই মই শুই নুঠোঁতেই মই ফুলৰ পুলি কেইটামান কিবা কিবি লৈ আহিছোঁ এইখিনি লগাওঁ ইয়াত লগাই মেলি ঘৰলৈ যাম জানো মই গমই নাপাওঁ মই সি কাঠিখিনি তুলি থাকিলোঁ কাঠিখিনি তুলি আছোঁ গমেই পোৱা নাই এই ফুলৰ পুলিবোৰ ৰুইছোঁ নহয় এতিয়া এইবোৰত হেৰি দি দিলোঁ নহ'লে গছকি পাব নহয় তাইতো নাযায় নাথাকে যাব জানো নাই মোক সেই বুলি কৈছে সোনকালে বোলে খুৰীক থৈ আহিবগৈ বোলে এনেকৈ সেইফালে আৰু কিমান বাকী আছে খুৰী সেইটো য'ত ছিঙি আছে নহয় অঁ সেইডোখৰ ছিঙি হৈ যাব হয় নাই অঁ এটা ফুলৰ পুলি লৈ আহিছোঁ এইটো কি ফুল নাজানো বাৰীত ওলাই আছিলে উঘালি লৈ আহিছোঁ মাতি আছে ফুল ফুলিয়ে আছিলে এইটো আমাৰ ঘৰৰ চোতালৰ ওচৰৰ পৰা বোলে মানে ধৰক কি ক'ম ঘৰত বোলে মায়ে ৰুই থৈছে পপাই ৰুই থৈছে বোলে তাৰপৰা মই উঘালি আনিছোঁ এনেকুৱা নহয় সেই আমাৰ বাৰীত ওলাই আছিলে এইটো লৈ আহিছোঁ ধুনীয়াকৈ খান্দি ৰুই দিছোঁ প্ৰায় মই হওক বা আমাৰ ঘৰৰ মানুহবিলাক হওক বাগানতে আমি বেছিকৈ থাকোঁহি ঘৰত আৰু ভাত খাওঁ ৰাতি শুওঁ প্ৰায় বাগানতে থাকোঁহি আৰু মন চন ভাল লগাবলৈ বা আলহী দুলহী আহি বাৰীলৈ আনি দেখুৱাবলৈও মনটো ভাল লাগিব ন ফুলে চুলে ফুল তেতেলীয়ে যদি ধুনীয়াকৈ ৰমক জমক হৈ থাকে তেতিয়া কথা চথা পাতিও ভাল লাগে মানুহৰ লগত চাহ লৈ আহিছোঁ বাগানলৈ আৰু সময় হ'লগৈ এতিয়া ইমানটো আৰু ইমান বেয়া বতৰ নহয় কি ক'ব তথাপিও যে মানুহবোৰ আহি চাহপাত ছিঙি আছে বৰষুণত দি ধন্যবাদ ভাবি চাওকচোন কিহৰ বাবে পইচাৰ বাবে সিহঁতে যদি কাম কৰাৰ পিছত যদি মই সময়মতে পইচা দিব নোৱাৰি কিমান মনটো বেয়া লাগিব ন আজি এখন বাগান শেষ হ'ব নিচিনা লাগিছে বাৰু পাত ছিঙি বৰষুণত তিতি তিতি ছিঙি থাকিবলৈ একো নাই ছিঙিব পৰা হয় কিন্তু আপুনি সোমাই ল'বলৈহে দিগদাৰ পুৰা বৰষুণ দি আছে সেই আকৌ কওঁ ছিঙিছে সিহঁতে ধন্যবাদ খুৰী বলক হে অঁ বিদায় ঠাণ্ডা হ'ব মোক কৈছে কি বোলে মোনা এটা লৈ লওঁ আৰু এডোখৰ ছিঙি লওঁ দেখিছেনে মানে সিহঁতৰ নিচাটো লাগি আছে মানে ছিঙিম আৰু যিমান পাৰোঁ আৰু
নবৌ নবৌ এইফালে বলক মই যাব নোৱাৰি শুনজনী মোৰ যিফালে এই চাইডটোহে পাত ছিঙি মানে এতিয়ালৈকে হোৱাগৈ নাই আছেই আজি হ'ব লাগে আৰু এই চাইডটো আছেই এই চাইড পাতৰ সেই গুণাগুণ বেয়া হৈ গৈছে একদম ঢপলা ঢপল হৈ গৈছে যদি ইয়াত হৈ যায় ইয়াত চিঙা থাকক পাতৰ একদম গুণাগুণ বেয়া হৈ গৈছে ঢপলা ঢপল হৈ গৈছে গোটেইখন সাৰ দিব লাগিছিল সাৰ দিলেহে পাত ভাল হ'ব নহ'লে নহয় চাহ টুপি খাওঁগৈ ৰ'ব লগে ভাগ এইটো পৰিছিলে অকণমান বাকী নিজেও দেখা পৰিছিলা টেকেচ খাই পৰিলো সেইটো আমাৰ ড্ৰাইভাৰ ঠিক নহয় আজিলে পাত ছিঙা কাম সমাপ্ত বৰষুণতো যে আমি পাত ছিঙিলোঁ ময়ো ছিঙিলোঁ অলপমান মোকতো বেছি 8 কেজি 7 কেজিমান হৈ যাব মোৰ পাত লৈ গৈ আছোঁ ঘৰলৈ